বিজেপি আৰু RSS যে যি শৰাইঘাটৰ ৰণ কৰি আছিলে, আচল শৰাইঘাটৰ ৰণত আমি জয়ী হলো, ৰাম সিংহ আমি পৰাজিত কৰিলো। এটা প্ৰমাণ কৰিলে এইবাৰ যুদ্ধখনে যে RSS আৰু বিজেপি অসমীয়া জাতিৰ চিৰকলীয়া শত্ৰু। এই যুদ্ধখনে প্ৰমাণ কৰিলে যে আচল শত্ৰু কোন আমাৰ অসমীয়া জাতিৰ। আমি অসমৰ মানুহে, আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ভাৰতৰ গণতন্ত্ৰক ৰক্ষা কৰিলো, আমি ধৰ্মনিৰপেক্ষ চৰিত্ৰক ৰক্ষা কৰিলো। RSS আৰু বিজেপিয়ে, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে আমাৰ ভাৰতবৰ্ষখনক পাকিস্তান বনাব খুজিছিলে আৰু আমি তেওঁলোকক পৰাভূত কৰিলো। আমি ভাৰতক পাকিস্তান হ'বলৈ নিদিলো। আৰু এই যুঁজত ভাৰতক পাকিস্তান বনাব নোৱাৰা এই যুঁজখনত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ সেনানীটোৰ নাম অসমীয়া সেনানী। আৰু অধ্যাদেশ যদি জাৰি কৰে তেতিয়াহ'লেতো আকৌ এখন যুদ্ধ হ'ব। আমি আশা কৰিছো যে সাম্প্ৰদায়িক ফেচিবাদে RSS আৰু বিজেপিয়ে অসমীয়া জাতিৰ এই বীৰত্বপূৰ্ণ সংগ্ৰামৰ ওচৰত নতজানু হৈ আত্মসমৰ্পণ কৰি নিশ্চয় আকৌ CAB সন্দৰ্ভত অধ্যাদেশ জাৰি নকৰিব। আমি সকীয়াই দিছো, আমি সাৱধান কৰি দিছো, যদি অধ্যাদেশ জাৰি কৰিবৰ কাৰণে আকৌ চেষ্টা কৰে, এতিয়ালৈকে কলা পতাকাহে মোদীক দেখুৱাইছিলো, তাৰ পাছত কিন্তু অসমত প্ৰৱেশেই মোদী সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া।